নমস্কাৰ বন্ধুসকল, মই ডক্টৰ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। গাইজ বহুত দিনেই হ'ল ভিডিঅ' দিয়া মানে মই ট্ৰেইনৰ পালোগৈতো, গতিকে সেইবোৰ কথা নকওঁ। এতিয়া মানে এই ভিডিঅ'টোলৈ আগবাঢ়োঁ। মানে কি বহুত দিন ভিডিঅ' দিয়া নাই, গতিকে বহুত গেপ হৈ গ'ল আৰু ভাবিলোঁ যে মোৰ ইন্ট্ৰডাকশ্যনটো কেনেকৈ দিওঁ। এতিয়া বহুত নতুন হেৰিকৈ ভাবিলোঁ আজি কালকি চাবলৈ যাওঁ। কালকি মানে মই নেক্সট চিনেমা চাইছিলোঁ ফাইটাৰ। আপোনালোকে নাই চোৱা যদি চাই ল'ব পাৰি, আই বাটনত লিংক আছে আৰু ডেছক্ৰিপশ্যনটো লিংক আছে, চালোগৈ পাই। ফাইটাৰ চাইছিলোঁ। এতিয়া চাবলৈ গৈছোঁ কালকি 2898 AD। বহুত এক্সাইটেড হয় মই চাবলৈ, কাৰণ কালকি মানে আৰু লৰ্ড কালকি। মই এনেকৈ কি ক'ম আপোনালোকক, মই দেখুৱাম আৰু ভিডিঅ'টো শেষত মই ৰিভিউটো দিম কেনেকুৱা লাগিলে। আৰু আমাৰ 5:30 পৰা শ্ব' আছে, কিন্তু এতিয়া নাযাওঁ মানে, এতিয়া 3টা হেৰি হৈছে, কিন্তু 5:30 পৰা শ্ব' হৈছে। যেতিয়া যাওঁ তেতিয়া লগ পাই আছোঁ গাইজ। আৰু আকৌ দেখুৱাই লওঁ আকৌ কথাটো, আমাৰ মানে ৰাস্তাটোত এতিয়া ৰুব পাৰি, দেখিছে নাই? ৰাস্তাটো চিনেমেটিক শ্বট এটা চাব নেকি? বলক দেখুৱাইছোঁ। গাইজ টিকেট ল'লোঁ, এতিয়া যাব লাগে। বাইক সেই তাতে আছে, দেৰি নকৰি এতিয়া যাব লাগে মানে। গাইজ ক'ত যাম? আপুনি ক'ত যাম? ফুৰি আহোঁ। Guys, finally. ঠান্ডা লগাই দিব। কি করে? ইন্টাৰভেল গাইছ, ইন্টাৰভেল। গাইজ ঘৰ পালোহি। মানে কি আজি পিছদিনা হ'ল। মানে কি চিনেমাখন চালোঁ, বহুত মানে কি বুলি ক'ম, ক'বলৈ ভাষা নাই মানে। এনেকৈ বনাইছে যে মহাভাৰতৰ চিন, মানে নাগ অশ্বিনৰ যোনটো ডাইৰেকশ্যন, এইটো মানিব লাগিব। মই মানে কৈছোঁ মানে, কালি মানে কি হ'ল, আমাৰ অহাৰ দেৰি হ'ল মানে, বৰষুণো দি আছিলে, সেইটো কাৰণে আমাৰ দেৰি হ'ল। সেইটো কাৰণে মই এতিয়া ভিডিঅ'টো বনাইছোঁ। মানে মই চিনেমাখনৰ এনেই ৰিভিউটো দিবলৈ গ'লে বহুত মজা। মানে এনেকুৱা চিনেমা চাবলৈ মানে হেৰি থাকে, বহুত মজা হ'ল। কালি চাই মজা লাগিলে। আৰু আপোনালোকে চাওক আৰু, মই নকওঁ আৰু, বহুত খাতৰা চিনেমা। আৰু দেৰি নকওঁ, ভিডিঅ'টো এণ্ড কৰোঁ আৰু। বাই বাই গাইজ। আৰু এইটো ইন্ট্ৰডাকশ্যনহে, এতিয়া শিৱসাগৰলৈ যোৱা ভিডিঅ' আহি আছে কিন্তু গাইজ।